শুরু হতে 9টা বাজিব এতিয়া এটো মই প্ৰথমবাৰৰ কাৰণে এক্সপেৰিয়েন্স কৰি আছো মই আগত মানে দেখাই নাছিল এটো প্ৰথমবাৰৰ কাৰণে মই চাম এতিয়া কি হয় বলকচোন চাম এতিয়া আপোনাৰ এন্ট্ৰেন্সটো এফালে আছে So hey guys, welcome to the channel. So ইয়াৰ পৰা কিবা এটা খাই আহিলো খাই এতিয়া সময়টো হৈছে 8:30 এতিয়া মই ইয়াতে থাকিব লাগিব আৰু চাও এতিয়া ডিম্পুদাক লগ পাওনে নাই ডিম্পুদা এতিয়া চাৰিআলি ক'ত আছে মইতো নাজানো বাৰু ওপৰ কেইটামান আছিলে সিহঁতে গৈ পেলাই মানে বুকিংছটো খুদিছে এইটো নকবই বাৰু দিয়কচোন সো এতিয়া বলকচোন এটা আগফালে গৈ পেলাই চাও কি হৈ আছে চাইছে না মানুহ কেনেকুৱা মানুহ হৈছে এতিয়ালৈকে একো চুৰুৱে হোৱা নাই যেতিয়া চুৰু হ'ব আৰু মানুহ আহা ষ্টাৰ্ট হ'ব এতিয়া জাস্ট 25% হৈছে মানে যেতিয়া হ'ব নহয় তেতিয়া চাব সাৱধানে দেখো ও শূন্য আমাৰ এই ৰাস মণ্ডপৰ ভিতৰত আমাৰ মাজত ডিম্পু বৰুৱা আহি গৈছে এইটো ডিম্পু বৰুৱাৰ গাড়ী মোক চিনি পাইছা নাই এই তাৰ হোটেল লগ পাইছিলো ডিম্পুদা এইফালে ডিম্পুদা নাম্বাৰ দিয়ক মোক নাম্বাৰ দিয়ক এই মাইতে লগ পাইছো দেই এতিয়া ইয়াৰ পৰা মানে ডিম্পুদাক একেবাৰে প্ৰটেকশ্যন দি পেলাই একদম ভিতৰলৈ লৈ গুচি গ'ল আৰু ইয়াত মোৰ ফটো উঠাৰ আশাটো ইয়াতে মানে ভাঙি গ'ল কিন্তু তাৰ লগৰ যোনজন মিন্ময় দা তেওঁৰ লগত মই একপি উঠিলোঁ দিয়কচোন ডিম্পুদাক এবাৰ ওচৰৰ পৰা চাই খুবেই ভাল লাগিছে মানে আৰু কি ক'ম মানে ভাবাই নাছিলোঁ এনেকৈ চাম বজৰে আৰু আজি একো প্লেনে নাছিলে কেনেকৈ যে লগ পাই গ'লোঁ কেনেকৈ মাথাত আহিলে ডিম্পুদা মানে শুনিলোঁ আৰু চবে কৈ আছে ডিম্পু আহিব ষ্টেটাছত চালোঁ তাৰপিছত ভাবিলোঁ কিয়নো বহুত দিনটো ব্লগ বনোৱাই নাই আজি এটা বনাই দিওঁ আৰু আৰু আমাৰ আগত উপস্থিত থকা বৰ্তমান আহি আমাৰ মৰমৰ ডিম্পু বৰুৱা ডাঙৰীয়া এয়া এতিয়া বিশ্বনাথৰ সন্মানীয় ব্যক্তি ডিম্পুদা আৰু লগতে বহুত কেইজন ব্যক্তি সন্মানীয় ব্যক্তি আছে সিহঁতক চবকে সন্মান জনোৱা হৈছে তুমি ইউটিউবাৰ নেকি অঁ ইউটিউব চেনেল এটা আছে ইউটিউব চেনেলটোৰ নাম কি সন্দীপন মুখাৰ্জী সন্দীপন মুখাৰ্জী ঠিক আছে ছাবস্ক্ৰাইবাৰ কৰি দিম থেংক ইউ এয়া মোৰ এটা ছাবস্ক্ৰাইবাৰ পালোঁ তুমি কৰিবানে নাই অঁ তুমি কৰিবা থেংক ইউ তিনিটা অঁ তুমি কৰিবা থেংক ইউ সন্দীপন মুখাৰ্জী তোমাৰো আছে তুমি ডিম্পুদাক আঁকিছা আচ্ছা তোমাৰ নামটো নমস্কাৰ মানে আছে পিংকু হাজৰিকা কি পিংকু হাজৰিকা এতিয়া ইয়াত পিংকু হাজৰিকা কিমান ধুনীয়া ডিম্পুদাক আৰু তোমাৰ নামটো ভাৰ্গৱজ্যোতি ভাৰ্গৱজ্যোতি আৰু তোমাৰ ইউটিউব চেনেলৰ নামটো কৈ দিয়া ভাৰ্গৱ আৰ্টছ মাই ফেভৰেট ইউটিউবাৰ ডিম্পু বৰুৱা ধুনীয়া হৈছে দেই দিছ কিডছ আৰ ৰিয়েলি টেলেণ্টেড ইউ ন বৰ্তমান সময়ত জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা আপুনি আপোনাৰ ওচৰতে জ্যেষ্ঠ সকল আছে আপুনি সকলোৰে আশীৰ্বাদ গ্ৰহণ কৰিব আপুনি মৰম পাব আপোনাৰ আদৰণি জনাব আমি আগবাঢ়িছোঁ এয়া আগবাঢ়িবে ডিম্পু আদৰণি জনাব আমাৰ বৃহত্তম নিৰ্বাচন সাৰ্বজনীন ৰাজহুৱা সমিতিৰ সন্মানীয় সভাপতি দীপক হাজৰিকাই ডিম্পু এখনই শৰাইৰে আদৰণি জনাবৰ কাৰণে আমি আগবাঢ়িছোঁ এখন শৰাইৰে আদৰণি জনাব অন্যতম সম্পাদক গোবিন্দ হাজৰিকাই
ইয়াৰ পিছত আমি ডিম্পুক আদৰণি জনাব পাইছোঁ ডিম্পুক এটি জাপিৰে আদৰণি জনাব বৃহত্তৰ যোগৰ সাৰ্বজনীন ৰাজত্ব সমিতিৰ অন্যতম সাধাৰণ সম্পাদক তুষাৰ হাজৰিকাই এটি ফুলৰ ৰূপৰে আদৰণি জনাব সন্মানীয় ৰূপজ্যোতি শইকীয়াই অন্যতম সাধাৰণ সম্পাদক মই ডিম্পুৰ পৰা ওচৰতে আছোঁ বহুত ভাল লাগিল লগ পাই মোক চিৰিয়াছলি বিলিভ লাগা নাই মই যে আৰু এই প্ৰতীকী প্ৰতীকেৰে আদৰণি জনাব কি ক'ম আমাৰ সন্মানীয় অমৃত হাজৰিকাই আৰু ইয়াত মই কৈ আছিলোঁ আমাৰ যোনটো মানে বিশ্বনাথ চাৰিআলিৰ ৰাস হয় ন সেইটো মাজুলীৰ লগত কম্পেয়াৰ কৰা হয় মানে মাজুলীৰ লেভেলৰ আৰু সেইকাৰণেতো বিশ্বনাথ চাৰিআলি ডিম্পু বৰা আহিছে ন এনেইতো অহা নাই গম পাইছে আৰু পোৱা নাই মানে আমাৰ নলবাৰী চাইডৰ ৰাসটো অলপ বেলেগ তাত মানে মেলা হয় মানে বহুত দোকান যাদু দেখায় চাৰ্কাছ দেখায় চেল্ফি পাতে কিবা কিবি মানে থিয়েটাৰ আহে কিন্তু শুনি আছিলোঁ যে ইয়াৰ অলপ বেলেগ টাইপৰ হয় প্ৰথমবাৰৰ কাৰণে ইয়াত ৰাস চাব আহিলোঁ বহুত বহুত ভাল লাগিল কিমান ভাল লাগিল বুজাব নোৱাৰোঁ আৰু আপোনালোকৰ মৰম পাই বহুত ভাল লাগিল বহুত বেছি সন্মান দিলে ইমান সন্মান আশা কৰা নাছিলোঁ বহুত বেছি দিলে থেংক ইউ Thank you. Subscribe करो, follow करो, subscribe आना. Thank you. এতিয়া মই দৌৰি দৌৰি গ'লোঁ আৰু ডিপুদাৰ ওচৰত যোৱাৰ টাইমত কেমেৰাটো অন কৰা নাছিলোঁ এতিয়া গৈ পেলাই এটা বঢ়িয়া চেল্ফি উঠি আকৌ দৌৰি দৌৰি আহি পেলাই মোৰ জেগাত থিয় হৈ গ'লোঁ ডিম্পুদা বহিছিলে ইয়াত আৰু ইয়াৰ পৰা দৌৰি দৌৰি গৈ সেই পাহাৰে খুৰা চাইডক সেই পাহাৰটো চাই আছে যে এই পোৱালিটোৰ নিচিনা দৌৰি দৌৰি গৈ পেলাই সেই পাহাৰৰ পোৱালিটো য'ত গৈ পেলাই সোমাইছে তাত এতিয়া ডিম্পুদা আছে আপুনি যেতিয়া দৌৰি আহিব তেতিয়া আপোনালোকক দেখাই আছোঁ ৰ'ব সেইটো চাওক ডিম্পুদা এতিয়া দৌৰি দৌৰি আহি আছে মানুহে ভাবে ব্লগ বনোৱাটো বহুত সহজ কাম কেমেৰাটো অন কৰি কথা কৈ দিলেই হৈ যায় কিন্তু ইমান এটা সহজ কাম নহয় বন্ধু বহুত টান হয় এইটো আপুনি এবাৰ কৰি চালেহে গম পাব